প্ৰিয় কবি জ্যোৎস্না ৰাণী বেগমৰ ৰচিত কবিতা নিস্তব্ধ কোলাহল। কবিতাটো পাঠ কৰিছো প্ৰাঞ্জলি গোহাঁই। নিস্তব্ধ কোলাহল। নিমাতে নিস্তব্ধ সেই সময়, পোহৰৰ ফেঁহুজালি ফালি ওলাই আহিব বিচাৰে প্ৰভাতী সূৰুজৰ আভা। এন্ধাৰ আৰু পোহৰৰ সময় সন্ধি সেই সময়। কত তৰহৰ সুৰৰ ঝংকাৰ বাজে অনাবি চৰাইৰ মাততে। কোনোবাই যদি সুখুৰি বজায়, কোনোৱে গীত গায়, কোনোৱে আকৌ তবলা বজায়। ৰাতি ফুলা ফুলৰ সুগন্ধিবোৰ উৰি ফুৰে পাখি লগা পখিলাৰ দেউকাত উঠি। মন্দিৰ মছজিদৰ পৰা ভাহি আহে পবিত্ৰ ধ্বনিৰ সুৰ। নিশাৰ স্নেহিত পোহৰ সামৰি জোনটোৱে আকাশৰ বুকুতে ডুব মাৰে। তৰাবোৰে নীলাৰ উৰণি টানে। সূৰুজে কিৰণ পৃথিৱীলৈ দিয়ে আগুৱাই। নিস্তেজ নিষ্ক্ৰিয় হৈ পৰে কোলাহলবোৰে। কি যে সুমধুৰ সময় সেয়া। মোৰ মগজুৰ হীৰাই উপহীৰাই শান্ত হিষ্ট হৈ সৃষ্টিৰ ওচৰত নতশিৰ কৰে। অন্তৰ আত্মাই পবিত্ৰতাৰে স্নান কৰে। ইমান নিৰ্মল হৈ পৰে সেই সময়, ইমান নিৰ্মল হৈ পৰে সেই সময়।